হয়, মঙলদ জিলা কাৰাগাৰত IOCৰ সৌজন্যত আমি এমহীয়া এটা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। সেইটো হ'ল কেৰাম আৰু চেছৰ প্ৰশিক্ষণ কাৰ্য। ইয়াৰ বাবে বাহিৰৰ পৰা আমি কোচ মাতি অনা হৈছে, আমন্ত্ৰণ কৰা হৈছে। তেখেতসকলে আমাৰ কাৰাবন্দীসকলক এমাহৰ বাবে শিকাব। লগতে যিসকলে বেছিকৈ শিকিব বা ভালকৈ শিকিব পাৰিব তেওঁলোকে অন্যান্য কাৰাবন্দীকো ধুনীয়াকৈ শিকাব পাৰিব বুলি মই বিশ্বাস কৰোঁ। ইয়াৰ দ্বাৰা সমাজত এটা ডাঙৰ প্ৰভাৱ পৰিব, এইকাৰণে যে যিসকল অপৰাধী বুলি কাৰাগাৰৰ ভিতৰলৈ পঠিয়াই দিয়া হয় তেওঁলোকে যদি খেলৰ মাজেদি মনৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় তেনেহ'লে সেইটো আমাৰ সমাজখনৰ বাবে এটা ইতিবাচক প্ৰভাৱ পৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ। এনেকুৱা অনুষ্ঠান অকল অসমৰ মঙলদ জিলা কাৰাগাৰতে লোৱা হৈছে আৰু ভাৰতৰ এনেকৈ 23খন কাৰাগাৰত এই অনুষ্ঠানটো আজিৰ দিনতে মুকলি হৈছে। আমি ভাবোঁ যে IOCক আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ DC ছাৰে এই অনুষ্ঠানটো উপস্থিত থাকিলে, গতিকে তেখেতকো আমি এই অনুষ্ঠানৰ মাজেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত 20জন প্ৰথম পৰ্যায়ত আমি 20জন কাৰাবন্দীক আমি প্ৰশিক্ষিত কৰিব বিচাৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ যেতিয়া নতুনকৈ খেল আৰম্ভ হ'ব অন্যান্য খেলতো তেনেকৈ IOCৰ সহযোগত আমি তেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ কাৰ্য আমি কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। আচলতে এয়া হ'ল এটা হ'ল প্ৰশিক্ষণ হ'ল মই এই কথাই ক'ব বিচাৰিছোঁ। মই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো আছিলোঁ ইয়াৰ আগতে 3 বছৰ ধৰি। তাতো আমি IOCয়ে তেনেকুৱা প্ৰগ্ৰেম কৰিছিল দুবাৰকৈ। মই দেখিবলৈ পাইছোঁ যে চেছৰ মাজেদি দবা খেলৰ মাজেদি এই যিসকল উগ্ৰপন্থীয়ে হওক বা আটাইতকৈ কণ্ট্ৰল কৰিব নোৱাৰা উগ্ৰপন্থী যিসকল আছে সেইসকলে চেছ খেলৰ মাজেদি মনৰ যথেষ্ট পৰিৱৰ্তন হৈছে, তেওঁলোক সাম্য আৰু সৌম্য হৈ পৰিছে। মই ভাবোঁ একেবাৰে সমাজৰ বাবে এটা ডাঙৰ এটা অৰিহণা তেওঁলোকে হয়তো ওলাই গৈ যোগান ধৰিব পাৰে বুলি মই বিশ্বাস কৰোঁ। প্ৰশিক্ষক হিচাপে আমাৰ দুগৰাকী মঙলদৈৰে ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হ'ল মুকুল কলিতা বুলি, যিজনে আমাক চেছৰ ট্ৰেইনিং দিব, আৰু ফজলুল কৰিম বুলি এজন, তেখেত হ'ল আমাৰ কেৰামৰ ট্ৰেইনিং দিব। তেওঁলোক দুয়োগৰাকী যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি বুলি আমি জানিব পাৰিছোঁ।